কাউণ্টাৰ নম্বৰ 45 কানাডা 45 আৰু কানাডা 45ত আমি দীঘালৈকে যোৱাৰ কাৰণে টিকেট কাটি ল'লোঁ। তিনিজনৰ টিকেট আৰু এজনৰ 350 তিনিজনৰ 1150 মানে 1150 টকা তিনিজনৰ। আৰু ৰেডি কালি ৰাতিপুৱা 7 বজাত আমি যাত্ৰা আৰম্ভ কৰিম। ৰাতিপুৱা 7 যাত্ৰা আৰম্ভ কৰিব। আৰু এইটো ষ্টেচনত আপোনালোকে দীঘালৈকে যাব লাগিলে টিকেট ইয়াতে চবতে সেইটো দীঘা এইটো আছে। এইটো দীঘাৰ এটা কাউণ্টাৰ তাত এটা আছে দীঘালৈকে যোৱাৰ কাউণ্টাৰ আছে। তাতে रोड का नाम क्या है? रानी रासमणी रोड। रानी रासमणी 45 আমি যাব লাগিব টিকেট কাটি সাজো। আৰু এই আমাৰ গাড়ী আহিব 7টা বজাত 7টা বজাত কালি যাত্ৰা কৰিম। হোটেল মেজেষ্টিক ইণ্টাৰনেশ্যনেল। এতিয়া আমি হোটেলৰ পৰা বিদায় ল'লোঁ। ইয়াৰ পিছত আমি এতিয়া গৈ যাম দীঘা। আমি দীঘালৈ যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমি দীঘালৈকে যাত্ৰা আৰম্ভ কৰিম। হোটেল এৰিলোঁ। হোটেল এৰি আমি দীঘালৈ যাত্ৰা কৰিম। টেক্সি ল'লোঁ। টেক্সিত যাম। যাম টেক্সিত আমি যাম। আমি বুজিলোঁ যাত্ৰাটো আৰম্ভ কৰিলোঁ। বাছ ষ্টেচন আমি যাম দীঘা। দীঘা বাছ गाड़ी का नंबर नहीं है। बस स्टैंड तक बस टिकट से ये हमारा बस बस हिंदी आई हुई देख সোমাই দিলোঁ ভিতৰত। গাড়ীৰ নম্বৰ এখন গাড়ীত আমি যাম। এখন কিছুমানৰ ভিতৰত হ'ব। লোকনাথ গাড়ীত আমি যাত্ৰা আৰম্ভ কৰিম দীঘালৈকে। বলক আমি একেলগে লৈ লৈছোঁ 2 দিন 4 আমি দীঘা যাম। এক্সাইটেড টাউন ফুল এক্সাইটেড আছে। কেতিয়া গৈ পাওঁ কি আছে কি নাই গুগলত চাইছোঁ। তাৰ বাহিৰে কিন্তু এনেই দীঘাৰ পৰা আমাৰ নেক্সট কি প্লেনিং আছে সেয়াও আমি কম চাই থাকিব ভিডিঅ'টো। পাই গ'লোঁ। বাছৰ পৰা নামিলোঁ। বেগ ল'লোঁ। লৈ এতিয়া আমি হোটেল ল'ম। এটা থাকিম আজি যিহেতু এবাৰ দীঘাত যিহেতু আছে নিৰুত পল বেগ ল'লে আহি গ'লোঁ। নামিলোঁ বাছৰ পৰা নামিলোঁ। দীঘা পালোঁ। আৰু দীঘা পোৱাৰ পিছত আমি হোটেল বিচাৰি আছোঁ। আৰু হোটেলৰ সন্মুখত যদি সাগৰ থাকে সেইটো হ'লে আমাৰ ভাল হয়। সেইকাৰণে হোটেলৰ ওচৰত সাগৰ থকাটো বিচাৰিছোঁ। সেইকাৰণে ওচৰৰ হোটেল এখন আছোঁ। এইখন হোটেল চালোঁ। হোটেল ফুল ঠাই নাই। এতিয়া আমি আগুৱাই গৈ আছোঁ বেগ লৈ ৰুম বিচাৰিম। আৰু আমি হোটেল বিচাৰি থাকোঁতে এটা ৰামঠগন খাব খুজিছিলোঁ। ভাগ্য ভাল সাৱধান দেই আপোনালোক আহিলে কেতিয়াবা ৰামঠগন খাব পাৰে। এয়া হৈছে ব্ৰিজ। হোটেল লৈ লওঁ তাৰপিছত আহিম। হোটেল বুক কৰিব পৰা নাই। ৰেট বহুত মানে উল্টা চিধা ৰেট আমি হোটেল চাই আছোঁ। বহুত হোটেল আছেতো হোটেলে চাৰিফালে হোটেল। আমি এতিয়া হোটেল চাম বেলেগ চাম। কিছুমান চালোঁ বহুত ৰেট। AC ৰুমত আপোনাৰ AC ৰুমত 2500 টকা কৈ আছে। চাই লওঁ। নন AC 1500 কৈ আছে। চাই লওঁ। ফাইনেলি হোটেল বুক হৈ গ'ল। এইখন হোটেল আপোনালোক কেতিয়াবা আহিলেও থাকিব পাৰিব। বেছি নহয় দাম
এটা পুৰা ৰেট লিখা আছে সিহঁতৰ। আমি নন এ চি ল'লোঁ চেকআউট টাইম 10 বজাত। আৰু এইখন হোটেল এইখন হোটেল বলক। এয়া ইজিপশ্যন হোটেল হোটেল। ফাইনেলি আমি ৰুম পাই গ'লোঁ। এতিয়া আমাৰ এইটো ৰুম বাথৰুম দেখাই দিছোঁ। বাথৰুমটো ইয়াত ধুনীয়া, মাত্ৰ 850 টকাত এইটো ৰুম। কাপোৰ থোৱা আলমিৰা আছে, তাতো আমাৰ বিচনা টিভি আছে। আমি যিকেইটা ৰুম সেইদিনাখন ল'লোঁ সেইটো ৰুমটোত টিভি আছিল কিন্তু নচলে, এতিয়া টিভি চলিছে ধুনীয়াকৈ। ৰুম বিচনা কাপোৰ চাপোৰ ধুনীয়াকৈ থৈ দিছোঁ আমি। এয়া আমাৰ বস্তুবিলাক আৰু এটা আইনা মাত্ৰ ধুনীয়া। আমি আৰু যদি ওলাই যাওঁ এনেকৈ লকটো অফ হৈ যাব, চব লক অন হৈ যাব। ঠিক আছে, সুন্দৰ আৰু এটা ছেফ সুৰক্ষিত অনুভৱ হৈছে এই ইয়াতে সোমাই। সুন্দৰ ৰুম একদম মোটামুটি আমাৰ 850 টকা এটা সুন্দৰ ৰুম। মানে এই ছিজন টাইমত পূজাৰ সময়ত যদি কম টকাত ৰুম পাইছোঁ। ইহঁতৰ যিখন হোটেল এই হোটেলখনৰ ৰেটবিলাক ফিক্স, তাৰমানে কোনো দালাল এটা সোমাব নোৱাৰে, সেইটো কাৰণে ভাল। সেইকাৰণে ফিক্স ৰেট সিহঁতৰ প্ৰিণ্ট কৰি থোৱা আছে যে নন এ চিবিলাকত কিমান, এ চি কিমান। এয়া আপোনালোকক এইটোৱে কওঁ, মানে যিকোনো জেগাত যেতিয়া ট্ৰেভেল কৰিব এজেণ্ট বা দালাল যে আচ্ছা ৰুম দিখাएंगे, আচ্ছা গাড়ী দিখাएंगे, এক ভুলতো নাযাব। কাৰণ যিকোনো টুৰিষ্ট জেগাত হোটেল বা যিকোনো বস্তু বহুত বেছি এভেইলেবল থাকে। আপোনালোকে নিজে অলপ ৰিচাৰ্চ কৰক, আধা ঘণ্টা সময় দিয়ক, কম দামত ভাল বস্তু আপোনালোকে পাব, হয়নে নহয়? ঠিক আমি আজি নিজে পালোঁতো, নিজে পালোঁ। ঠিক আছে, হোটেল আহিলোঁ। হোটেল আহি এতিয়া ভাত খাম ফটোৱা যিহেতু লগা আছে। আমি হোটেল আহি পালোঁ। আহি পাই এতিয়া ভাত খাম। ভাতৰ অৰ্ডাৰ দিছোঁ থালি 120 টকা। 120 টকা সাগৰ হোটেলত আহিছোঁ আমি, সাগৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আৰু ইয়াতে মোটামুটি পৰিষ্কাৰ যেন লাগিছে আৰু সেইকাৰণে আহিলোঁ। হোটেল আমি যিখন হোটেলত আছোঁ তাৰ একদম ওচৰতে আছোঁ। আৰু যিখন আমি হোটেলখনৰ ওচৰতে আৰু আপোনালোকৰ হোটেলখন বেষ্ট বঢ়িয়া ব্যৱহাৰ পাতি চব ৰেট ৰিজনেবল আৰু লগতে ঠাণ্ডা বাজি নাই। ঠাণ্ডা বাজি আমি তেওঁলোকে দেখা দিছে এখন ভাল হোটেল বুলি মানুহৰ কাৰণে ইয়াত দিছে আমাৰ আৰু সাগৰ। এয়া ভেজ থালি পৰা আৰম্ভ কৰিলে মই আৰম্ভ কৰি দিওঁ আৰু ন। খালোঁ, ভাত খাই আমি ওলাই আহিলোঁ আৰু দীঘা বীচ আমি দেখুৱাম, পিছত দেখুৱাম। এতিয়া আমি দেখুৱাব বিচাৰিছোঁ যিহেতু পূজাৰ সময়, দুৰ্গা পূজাৰ সময়, দুৰ্গা পূজাৰ স্থলীসমূহ দেখুৱাব বিচাৰিছোঁ। সেয়া এটা মণ্ডপ ব্যতিক্ৰমী ধৰণে তেওঁলোকে বনাইছে। এয়া দীঘা ব্ৰিজৰ গাতে লাগি থকা এখন পূজা। আৰু এই যি পূজাৰ যি মণ্ডপ, এই মণ্ডপৰ আমি পৰিৱেশ দেখুৱাম। এই মণ্ডপৰ কি ধৰণে তেওঁলোকে নিৰ্মাণ কৰিছে সেয়া দেখুৱাম। ধান খেৰৰ সহায়ত সম্পূৰ্ণ মণ্ডপ তেওঁলোকে তৈয়াৰ কৰিছে। সম্পূৰ্ণ যি মণ্ডপ এক আঁতৰত ধুনীয়াকৈ সজাই পৰাই দিছে। এয়া দীঘা সাৰ্বজনীন দুৰ্গা আৰু লক্ষ্মী পূজা কমিটিৰ ফালৰ পৰা এই ধৰণে তেওঁলোকে বনাইছে। বিশ্বেশ্বরী বিশ্বমাতা চণ্ডিকা প্রণমাম্য দস্তান বিন্দনীলয়া দিব্যস্থান নিবাসিনী যোগিনী জগজননী চণ্ডিকা প্রণমাম জয়ী স্তোত্র শিনুয়াত রাতিজুকর সমুক্ত শ্রমাপেক্ষু সদুকে দুর্গয়ান্ত তোমরি শক্তি জয়ং রক্ষমান সর্বতো দেবী বিশ্বেশ্বরী নমস্তুতে কুম্ভকারিণী
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু পুনৰ আন এটা ভিডিঅ'ত আপোনালোকক লগ পাম দেখুৱাম সাগৰৰ পাৰত কি ধৰণে আমি আনন্দ কৰিছোঁ সাগৰৰ পাৰত কি